মাইকী মানুহক সহ্য কৰিব পাৰে নহয়, অকল তাৰে সংসাৰটো চলে। ভিডিঅ'টো বনাম বুলি ওলাই আহিলোঁ, কিন্তু কি টপিকত ভিডিঅ' বনাম সেইটোকে ভাবি ভাবি কোৰখন লৈ ফুৰি আছোঁ বাৰীৰ মাজে মাজে। মানুহজনী কামলৈ গৈছে। এতিয়া কাঁহী বাতি ধোৱা টপিক বনাম না, কাপোৰ ধোৱা টপিক বনাম না, কি টপিকৰ ভিডিঅ' বনাম আজি? 40-50টামান কাঠা গছ ৰুইছিলোঁ, তাকে এবাৰ চাই আহোঁগৈ। আপোনালোকৰ अबे जल्दी बोल, कल सुबह पनवेल निकलना है। আপোনালোকে কাঠা গছ বুলি চিনি পায় নাপায় বাৰু? কাঠা গছ বুলি ক'লে এতিয়া চনৰ গছৰ নিচিনাই তাৰ ভেলু চলি আছে, মূল্যৱান। পাতখিনি লাহেকৈ মেলিছে আৰু কুমলীয়া যে, পুলি ৰুইছোঁহে। এতিয়া 10-15 বছৰ আৰু লাগিব। 10-15 বছৰ নহয়, 8 বছৰ 9 বছৰ লাগিব মেচিয়ৰ হ'বলৈ। ভিডিঅ'টো লাষ্টলৈকে চাই থাকিবচোন। আজি কি কি টপিক হ'ব, আজি চব কৰি দেখাম আপোনালোকক আজি মই দেই। পাতিলে জীৱনটো আনন্দ হয় বুলি খুব ভাল আনন্দ হোৱালে এইবোৰ কবিলাই গৈছে নহয়। চাওক কেনেকৈ দি আছোঁ মই। মাইকীজনী অহা সময় নাই হোৱা, সি আহি পালে যি গালি দিব নহয়, কি ক'ম আৰু। শুনাম বাৰু এদিন গালি কেনেকৈ দিয়ে বুলি, আপোনালোকক দেখাম মই। যদি চেনেলত নতুনকৈ আছে চেনেলটোক ছাবস্ক্ৰাইব কৰি থ'ব, মই দেখাম আপোনালোকক। চাকৰ হৈ কাম কৰি আছোঁ, চাকৰ মতা নে চাকৰ নাজানো দেই, চাকৰ নিচিনা কাম কৰি আছোঁ এইকেইদিন। ৰাতিপুৱা 8টা বজাত ডিউটিলৈ যায়, 4টা বজাত ঘৰলৈ আহে আৰু ঘৰলৈ আহি কিনে কি হাল্লা, এইটো নাই হোৱা সেইটো নাই হোৱা। আপোনালোকৰনো মোৰ নিচিনা নাই চাগে, ভালে কুশলে চলি আছে কিজানি। কাঁহী পাতি ধুব লাগে, গধূলিও ভাত বনাই ৰেডি কৰিবলৈ, ঘৰ ঝাৰু মাৰ, ঢেৰ কিবা কিবি আছে, ক'বলৈ নাই। বাকী কথাটো ঠিকে আছে। এইটো মই যিটো এতিয়া কাঁহী বাতি ধুই আছোঁ নহয়, ইয়াতো আহি মানে মই ধোৱাটো নাই হোৱা বুলি কয়। নহ'লে মতা মানুহ ঘৰত থাকিব নোৱাৰে দেই, যি হ'লেও কাম এটা কৰি ওলায়। হাজিৰাই হওক, লেবাৰে হওক, হেল্পাৰে হওক, যি এটা কাম হ'লেও বিচাৰি কৰিব লাগিব, নহ'লে ঘৰত উপায় নাই। মাইকী গালি শুনি শুনি কাণটো ফাটো হৈ আছে মোৰ। মানুহৰ সংসাৰটো যে যোনে মাইকী মানুহক সহ্য কৰিব পাৰে নহয়, অকল তাৰে সংসাৰটো চলিব। নহ'লে বিয়া ছোৱালী অনাৰ 1 মাহমান পাছত ভাল পালে কি হ'ব, মাতনি এৰিব লাগিব কিজানি।